নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ' লক্ষ্য কৰোঁ। আজি মানে আৰু আহিছোঁ আজি 15 আগষ্ট সকলো গম পায় হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি মঙলদৈ এতিয়া মই বৰ্তমান আছোঁ ইছলামপুৰ চকত। আজি এতিয়া যাম কাছাৰী মৈদামত প্ৰতি বছৰে পতাকা উত্তোলন কৰে। কাৰণ এতিয়া মোৰ লগত নয়ন মই যাম, সেইটো সি কেমেৰা ধৰি সি নিগালে দেখুওৱা নাই, সেই হাই কৰি দিয়ে সি আৰু মই যাম। সেইকাৰণে আপোনালোক কৈছোঁ মোৰ লগত যাওক, একেলগে এই ভিডিঅ'টো বনাই আছোঁ। জয় হিন্দ। Thank you. আশা মেলি বহলাই হেৰি কামত বৰ্তমান এতিয়া আছোঁ মঙলদৈ নগৰ সেইখিনি আছোঁ এতিয়া বৰ্তমান। আৰু বাকী আগ্ৰহী এতিয়া অংশগ্ৰহণ নকল দিনটো এতিয়া এটা আগ্ৰহী চলিব, ডেন্স চলিব, নৃত্য চলিব, তাতে চলিব এতিয়া বৰ্তমান। এতিয়া মোৰ আজি ভিডিঅ'টো এইখিনিয়ে, মোৰ ভিডিঅ' ইমান দীঘলীয়া নহয় আজি এইকাৰণে, কাৰণ ইণ্ডিপেণ্ডেন্স ডে সেইকাৰণে সোনকালে ভিডিঅ' দিব লাগে। সেইকাৰণে মোৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব। জয় হিন্দ।